পইচাৰ পৰাহে দিছে। আমাৰ ৰাজধানী অসমত থাৰ্ড দৰমহা দি আছে চাকৰিয়ালক, থাৰ্ড কিন্তু কাম কৰি আছে কোনোমতে, কিন্তু অৰবিন্দ কেজৰিৱালৰ দিল্লীৰ মুখ্যমন্ত্ৰী আগবঢ়ালত টকা জমা আছে আৰু টকা জমা আছে, সেয়ে আৰু কাম কৰিব পাৰে। কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টে মোদী গভৰ্ণমেণ্টে তেখেতক সেইখিনি কাম কৰিবলৈ দিয়া বাধা দি দিছে। সেই ঠাইত লেফটেনেণ্ট কৰ্ণেলৰ হাতত বন্ধ হৈ আছে, সেই ঠাইত আগুৱাবলৈ পৰা নাই। গতিকে কাৰণ দিল্লীত কাম কৰিবৰ কাৰণে লেফটেনেণ্ট জেনেৰেলৰ পাৰ্মিশ্যন ল'ব লাগে, কিন্তু পাঞ্জাৱত মানে কংগ্ৰেছ তাতকৈ ভাল কাম হ'ব। কামটো কেনেকৈ সম্ভৱ হ'ব? দিল্লী চৰকাৰ অৰবিন্দ কেজৰিৱাল মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে দিল্লীতো এনেকুৱা ধাৰ আছিলে, হাতী বাজেট আছিলে, কৰাপশ্যন নাইকিয়া, 1 টকাৰ কৰাপশ্যন নহয়, 1 টকাৰ কৰাপশ্যন নহয়। মানে অসমতো ইমান পইচা আছে আচলতে, এই পইচাখিনি আমাৰ ৰাজনীতিক দলৰ নেতা নেত্ৰীসকলে পকেটত ভৰাই থৈছে। অসমত পইচা নাই বুলি ভাবিব, দেখাত এতিয়া নাই, কিন্তু যদি সৎ চৰকাৰ আহে, ধৰোঁ কেন্দ্ৰীয় চৰকাৰ প্ৰত্যেকজন নাগৰিকক যদি এইখিনি প্ৰাপ্য অধিকাৰ আমি দিব পাৰোঁ, নাগৰিকসকল সক্ষম হ'ব। কিন্তু এই দলসমূহে নিবিচাৰে আমাৰ ভাৰতৰ নাগৰিকসকল। আমিতো ক'ব গ'লে এতিয়া অভিভাৱক হৈছোঁ, কিন্তু আপোনালোকৰ অহা চাম ল'ৰা ছোৱালী ভাই ভনী সেইসকল ভৱিষ্যত, তেখেতলোকৰ কাৰণে আমি কাম কৰি যাব লাগিব। দিল্লীত আপোনালোকে দেখিব পাৰিছে শিক্ষা কেন্দ্ৰত এক ক'ব গ'লে আন্দোলনৰ সৃষ্টি কৰিছে, গোটেই বিশ্বতে আজি প্ৰকৃত। নিউয়ৰ্ক টাইমছত ওলাইছে আম আদমি পাৰ্টি দিল্লী। ডুমডুমা গাঁও পঞ্চায়তৰ জবেদ আলী আহি পিছফালে ছাৰৰ ওচৰত ৰ'ব, এখন ফটো ল'ব ছাৰ। এতিয়া যাব জবেদ আলী, তেখেতে এখন গামোচাৰে আদৰণি জনাব ডক্টৰ ভৱেন চৌধুৰী ছাৰক। পলাশবস্তি গাঁও পঞ্চায়তৰ আফতাৰ হুছেইন মহোদয়ে এখন গামোচা আদৰণি জনাব আমাৰ ৰাজেশ শৰ্মা ছাৰক। এয়া আহিছে তেখেতসকলক সাজু হ'ব কৈছোঁ। আৰু এয়া আহিছে ডুমডুমা গাঁও পঞ্চায়ত। ডুমডুমা গাঁও পঞ্চায়তৰ পিছতে ডুমডুমাৰ মহিলা শক্তিটো যথেষ্ট শক্তিশালী হৈছে। আৰু এয়া হ'ল ডুমডুমা পঞ্চায়তৰ প্ৰতিনিধিসকল। ইয়াত মহিলাসকলে যথেষ্ট ভূমিকা দেখুওৱা দেখা পাইছোঁ। আৰু মহিলাসকল এই ভ্ৰষ্টাচাৰৰ পৰা মুক্তি পাবলৈ তেওঁলোকে পণ লৈছে। আৰু অনাগত দিনত তেখেতসকলে ঘৰে ঘৰে গৈ মহিলা সজাগতা কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আজি এই মুহূৰ্ততে তেখেতসকলক আন্তৰিক ধন্যবাদ জনালোঁ। এতিয়া পাণবাৰী আহি পালেহি, গতিকে পাণবাৰী পঞ্চায়তৰ প্ৰতিনিধিসকলক মঞ্চত। इस समय करीब 800 गांव पंचायत ऐसी हैं जहां पे हमारी टीम तैयार हो गई है। तो कुल 2200 के आसपास गांव पंचायत है। 117 में से 92 सीट दी। सिर्फ 3 महीने के अंदर हमने वहाँ 300 यूनिट बिजली फ्री कर दी और 100 से ज़्यादा मोहल्ला क्लिनिक हमने बना दिए सिर्फ 3 से 4 महीने के अंदर। तो इसमें छोटा और बड़े राज्य की बात नहीं है, बात ये है दिल्ली का बजट भी कम है, असम बड़ा राज्य है, असम का बजट भी ज़्यादा है। बात छोटे और बड़े की नहीं है, बात है ईमानदार राजनीति। अगर आप ईमानदारी से कुछ काम करना चाहते हैं, अगर सच में आप देश में कुछ करना चाहते हैं, अच्छे स्कूल देना चाहते हैं, अच्छे हॉस्पिटल देना चाहते हैं, तो छोटे राज्य में भी दे सकते हैं और बड़े राज्य में भी दे सकते हैं। जिस तरीके से लोगों की उम्मीद आज अरविंद केजरीवाल जी बने हैं, आम आदमी पार्टी बनी है, तो जरूर असम की जनता भी झाड़ू चलाएगी और 2026 में हम सरकार बनाएंगे। असम का